Hello friends, good morning. NorthEastTravelAndFoodVlogs channelটোৰে আপোনাক আকৌ স্বাগতম জনাইছো। মই সুনীত আৰু মোৰ লগত আছে ইয়া অপূৰ্ব। আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছো দৰঙৰ এখন ঐতিহ্যমণ্ডিত ঠাই ধলপুৰ শিৱ মন্দিৰলৈ। ইয়াৰ আগতেও মই এবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু সেইবাৰ যাত্ৰাটো আধৰুৱা হৈছিল। ইয়াৰ আগৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত থৈ দিছোঁ লিংকটো, তাতে গৈ আপোনালোকে চাব পাৰিব। তো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মঙলদৈ ভেবাহাটৰ চক এয়া বৰ্তমান মই বাংলাগড় বজাৰৰ সন্মুখত উপস্থিত হৈছোঁ। ইয়াতে সাপ্তাহিক বজাৰ বহে, প্ৰত্যেকটো শুকুৰবাৰে ইয়াতে এখন ডাঙৰ বজাৰ বহে। বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে এই বজাৰখন এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি থৈ দিয়া হৈছে। বৰ্তমান ঘড়ীত সময় হৈছে পুৱাৰ 5:20 আৰু এই ব্ৰহ্মপুৱাই ইমান ৰ'দ হৈছে আৰু দেই, আজি চাইকেল চলাখন লাগিব আৰু। বিনন্দীয় অসম প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ, ইমান মনোমোহা দৃশ্য এটা চাই লওক আপোনালোকে। বহুত ৰ'দ। এই ৰ'দত চাইকেল চলাই আহি আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই যাতে। এয়া বৰ্তমান আমি আহি ভোজন কৰি উপস্থিত হৈছোঁ আৰু খন্তেক সময়ৰ পিছতে আমি ঘোঁৰাপতা চকত উপস্থিত হ'ম। আমি আহি এতিয়া ঘোঁৰাপতা চকত উপস্থিত হৈছোঁ। ফ্ৰেণ্ডছ, আমি এতিয়া আহি মঙলদৈৰ পৰা পশ্চিম দিশত আহি প্ৰায় 15 কিলোমিটাৰ দূৰ আহিলোঁ। এতিয়া আমি চিপাজাৰ ঘোঁৰাপতা চকত উপস্থিত হৈছোঁ। এই চকটোৰ পৰা এতিয়া বাওঁহাতে আমি গৰুকুটি যোৱা ৰাস্তাটোৰে সোমাই যাম। ইয়াৰ পৰা প্ৰায় আৰু 14-15 কিলোমিটাৰ মানে আমি যাব লাগিব। এতিয়া আমি অকণমান ৰখি পানী চানী খাই লওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আমাৰ লগতে আপোনালোককো আমি লৈ যাম ইয়াৰ পৰা। আমি ধলপুৰলৈ যাওঁ আৰু 15 কিলোমিটাৰ গ'লে আমি ধলপুৰত জয় শিৱ শংকৰ, জয় শিৱ শংকৰ। কেমেৰাত দেখা হয় দূৰণিত যে পাহাৰবিলাক আছে, আমি তাৰ ওচৰলৈকে যাব লাগিব প্ৰায়। দৃশ্যটো চাই লওক, ইমান সুন্দৰকৈ গৈ আছে চৰাইবোৰ। বৰ্তমান আহি আমি এতিয়া ৰূপহী চকত উপস্থিত হৈছোঁ। ৰূপহী চকৰ পৰা দুটা ৰাস্তা পাব, আপোনালোকে সোঁহাতৰেও যাব পাৰে। আমি কিন্তু এই চিধা ৰাস্তাটোৰে আহিছোঁ। এই চিধা ৰাস্তাটোৰ পৰা অকণমান আহিয়ে আপোনালোকে বাওঁহাতে এখন দলং পাব, এই দলংখনেৰে যাব লাগিব। দলংখন পাৰ হৈ আপোনালোকে সোঁহাতে এই মাথাউৰি থকা ৰাস্তাটোৰে যাব লাগিব। এই ৰাস্তাটোৰে আপোনালোকে যাই থাকিব লাগিব। এই ৰাস্তাটো নেৰিব, এইটোৰে গৈ আপোনালোকে ধলপুৰত উপস্থিত হ'ব পাৰিব। আমি নদীখনৰ এতিয়া সেইটো পাৰে যাব লাগিব, ফেৰীৰে পাৰ হ'ব লাগিব। চাই লওক ফেৰী ঘাটটো। ফাইনেলি আমি আহি এতিয়া ধলপুৰৰ
ফেৰীঘাটত উপস্থিত হৈছোঁ। ইয়াৰ পৰা আমি এতিয়া ফেৰীৰে পাৰ হ'ব লাগিব। আপোনালোকক মই অকণমান নদীখনৰ দৃশ্যটো দেখুৱাই দিছোঁ, চাই লওক আপোনালোকে। জয় আই অসম। পুৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। কোনো মিউজিক নিদিওঁ, চাই থাকক। সেইবাৰ আপোনালোকক প্ৰমিছ কৰিছিলোঁ মই আকৌ এবাৰ আহিম বুলি। ফাইনেলি এইবাৰ প্ৰভুৱে বিচাৰিলে আহিব পাৰিলোঁ। থেংক ইউ ভগৱান। এয়া আমি ইটো পাৰত উপস্থিত হ'লোহি। ফেৰীঘাটটো পাৰ হৈ উঠিয়েই আপোনালোকে ধলপুৰ শিৱধামখনত উপস্থিত হ'ব। এয়া মোৰ সন্মুখত প্ৰৱেশ দ্বাৰ। ব'লকচোন আমি ভিতৰলৈ যাওঁ। আমি এতিয়া ধলপুৰ শিৱধামৰ ওপৰলৈকে যাই আছোঁ। আপোনালোককো লৈ গৈ আছোঁ মই মোৰ ভিডিঅ'ৰ জৰিয়তে। খুব সুন্দৰ পৰিৱেশ। মই এতিয়া আপোনালোকক মন্দিৰটোৰ চাৰি চাইডৰ পৰিৱেশটো দেখুৱাই ল'ব খুজিছোঁ। তাৰপিছত আমি মন্দিৰটোৰ ভিতৰলৈকে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি মন্দিৰৰ ভিতৰৰ ভাগৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া পূজা পাতৰ সময়, সকলোৱে শিৱ বাবাক চেন্তি এটা সেৱা জনাব। এয়া মোৰ সন্মুখত ধলপুৰ শিৱধাম মন্দিৰৰ পূজাৰীজন আছে। আমি তেখেতৰ পৰা মন্দিৰৰ বিষয়ে অলপ কথা জানিবলৈ চেষ্টা কৰোঁ। আহকচোন বাৰু। আমাৰ এই বাবাৰ ধাম এইবিলাক প্ৰাচীন, এইবিলাক সম্ভৱতঃ এইবিলাক দাপৰ যুগতেই এইবিলাক আৰম্ভণি হৈছিল। তাৰ প্ৰমাণস্বৰূপে কিছুমান বস্তু আছে ইয়াত। যেনিবা এই দুটা পোষ্ট শিলৰ 8 ফুট দীঘল, যদি 8 ফুট দীঘল পোষ্ট ডাঙৰ মানুহ হ'ব লাগিলে কেনেকুৱা মানুহ হ'ব লাগিব? হয় হয়। এইবিলাক এতিয়া আমাৰ ইয়াত এইবিলাক আগৰ পৰাই আছিল। বুঢ়াহঁতৰ দিনত ইয়াতে গৰু চাৰি বা মহিষাৰ এইবিলাক মানুহ আহি ইয়াতে আহি কিছুমান কাজ চাজ কৰি আছিল। তেতিয়া মানুহৰ মানে সমাগমটো কম আছিল, জংঘল আছিল, এইবিলাকত মানুহ তেনেকৈ অহা নাছিল। তাৰ পিছে লাহে লাহে মানে এই বস্তুটো আন্দোলনৰ 83 আন্দোলনৰ পিছৰ পৰাই অলপ বস্তুটোৰ ওপৰত আমাৰ মানুহবিলাক অলপ গুৰুত্ব বেছিকৈ দি হেৰি কৰিলে। তেতিয়াৰ পৰা তাৰমানে লাহে লাহে বৰ্তমান অৱস্থা পাইছে আহি। হয় হয়। ইয়াৰ উপৰিও ইয়াতে আৰু চাব লগা গুহা কিছুমান আছে। হয়, পূবৰ ফালে আছে, দক্ষিণৰ ফালে আছে, পশ্চিমৰ ফালে আছে। বৰ্তমান দক্ষিণৰ ফালে গুহা দেখা পায়, পূবৰ ফালেও আছে। এতিয়ালৈকে জংঘলে আগুৰি আছে। এইবিলাক অলপ খৰালি দিনত চাবলৈ ভাল হয়। হয়। এনেকুৱা পশ্চিমৰ ফালেও গুহা আছে। এইবোৰ বস্তু এতিয়া জংঘলে আগুৰি আছে। গতিকে খৰালি দিন হ'লে তেতিয়া আৰু জংঘল টংঘল নাথাকে, তেতিয়া চাবলৈও ভাল হ'ব। এতিয়া চাব নোৱাৰি আৰু বৰ্তমান চাব পৰাকৈ দক্ষিণৰ ছাইডৰ গুহাটোৱে আছে আৰু এই ভীমৰ ঢাল আছে। হয়। ইয়াত বোলে এতিয়া লোকপ্ৰবাদ মতে কৈছিল আগত ইয়াত পাণ্ডৱসকল ইয়াত আছিল। হয় হয়। এনেকুৱাকৈ প্ৰবাদবিলাক আছে। ধন্যবাদ। ফ্ৰেণ্ডছ, আমি এতিয়া আপোনালোকক গুহাটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভীমৰ কৰি খেলা ঢালখন দেখাব পাৰোঁ নেকি চাওঁ। বহুতো কষ্ট কৰি আহিছোঁ ফ্ৰেণ্ডছ, আপোনালোকে মৰম দিব, ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
এয়া আমি আপোনালোকক এটা গুহা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰবাদ আছে যে ইয়াতে আগৰ দিনত পঞ্চপাণ্ডৱে বসবাস কৰিছিল। আপোনালোকৰ সময় পালে কেতিয়াবা আহিব, এই ধুনীয়া ঠাইখন নিজ চকুৰে উপভোগ কৰিব। খুবেই সুন্দৰ পৰিৱেশ, মনটো বহুত ভাল লাগিব। চ' ফ্ৰেণ্ডছ, এতিয়া আমি আপোনালোকক ভীমৰ কৰি খেলা ঢালখন দেখুৱাবলৈ লৈ আহি আছোঁ। প্ৰবাদ আছে এই ঢালখনতে আগতে ভীমে কৰি খেলিছিলে আৰু আপোনালোকে দেখা এই চিনটো ভীমে আঁঠু থোৱাৰ ফলতেই উৎপত্তি হৈছিলে। ধামখনৰ কাষতেই থকা নদীখনৰ এটা দৃশ্য উপভোগ কৰক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি দিব। চ' ফ্ৰেণ্ডছ, আজি ইমানতে আমি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।